হেল্ল' গাইজ, আজি আমি আছো চেলুনত। মই আছো ইয়াত চেলুনত চাই লওক, চেলুন চাই লওক। লগত আছে ই আৰু আছে ই আমাৰ টপা নহয়, এতিয়া হৈছে টপা। এইটো চেলুন। ই হ'ল টপা আৰু ইয়াৰ হ'ল চুলি থকা। চুলি আছে ইয়াৰ বহুত দীঘল, ইয়াৰ নাই। এতিয়া টপা হৈছে। रुको जरा सबर करो ই হ'ল টকলা গৰু। দেখিছে ভাল লাগিছে। পাপা যদিও কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কমেণ্ট কৰি জনাব। নাপায় দেখিছে, বৰষুণ দি আছে, বৰষুণৰ বতৰ। এয়া বতৰ বৰষুণ। আমাৰ নামটো নকওঁ, নামটো ক'লে বেয়া। আমাৰ এয়া আমুক দা আৰু এয়া আমাৰ আমুক দা। আমাৰ ই গৈ আছে জিম। ইয়াত এতিয়া এই বুকদান মাৰিব। বুকদান মানে নহয়, বুকদানেই হয়, ইয়াত মাৰিব। আমি হিচাপ কৰিম, হিচাপ কৰিম। মা 1 2 3 18 20 25 27 520 জোৰ লগা 520 520 মাৰিছে। 520 আৰু এতিয়া আমি যাম খাবলৈ। জানো পইচা পইচাটোৱে নাই আৰু 4 পৰা ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ভাবিলোঁ পথাৰত মানে বাম খেতি লগোৱা আছে, শাক পাচলি কিবা কিবি, সেইখিনি আপোনালোকক দেখুৱাওঁ। আৰু সৰিয়হৰ মানে সৰিয়হ কৰি থৈ দিয়া আছে, সৰিয়হ ফুলিছে, সেই দেখুৱাম আপোনালোকক, চাই যাব। চাওক আমাৰ পথাৰ। এয়া হ'ল পথাৰ। আৰু সৌ দূৰত যি দেখিছে হালধীয়া ৰঙৰ, এইখিনি হ'ল সৰিয়হৰ। বহুত মানুহে কৰিছে মানে। এয়া পথাৰ। আৰু আহি পালোহি প্ৰায় পথাৰৰ ওচৰতে। আৰু মই ভণ্টি এজনী লগ পাইছোঁ। এইজনী হ'ল ভণ্টি। ভণ্টি নামটো কি? নামটো হে কওঁ না। আৰে নামটো ক। আৰে নামটো ক না। আৰে নকয়বি, মাথা জুকাইছে। কওঁ না, নামটো ক ভণ্টি। নকয়। এইজনী ভণ্টিৰ মাক। আৰু আমাৰ ভণ্টিয়ে মাথাহে জোকায়, নামটো নকয়। আৰু দেখিছে এয়া পালোহি, আৰু বেছি দূৰ নাই। আৰু ফাইনেলি আহি পালোহি আমাৰ পথাৰত। এইবিলাক আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক আলু সৰু সৰু হৈ আছে, হ'বগৈ আৰু লাহেকৈ। আৰু কিবা কিবি কৰা আছে, মানে পুলি হৈ আছে। আৰু এইবিলাক কবি কৰা আছে। আৰু এইবিলাকত কিবা কিবি কৰা আছে, মাটি দি ঢাকি থৈ দিয়া আছে। ডাঙৰ হ'লে দেখুৱাব পৰা হ'ব। আৰু আছে সৰিয়হ হৈ আছে। বাকী আলু, সৰিয়হৰ মানে কবি চব খেতি কৰিছে ৰাইজে। আৰু আমাৰ পথাৰততো ইমানখিনি আছে। এইফালে চাওক আপোনালোকে সৰিয়হ, এই দূৰলৈকে যে দেখিছে এইবিলাক মানে আপোনাৰ গোটেই সৰিয়হ হৈ আছে পূৰা। এইবিলাক মানে গোটেই সৰিয়হ। মোৰ কেমেৰাটো মানে কোৱালিটিটো ইমান খাচ নহয়, জুম কৰিলে সেইটো কাৰণে ফাটি গৈছে। এইবিলাক চাওক আপোনালোকক, এনেকৈ মোবাইলত দেখি যিমানটো লাগিছে, মানে আপোনালোকৰ যদি মানে মুখৰ আগৰ পৰা দেখে তেতিয়া বহুত লাগিব দেখিবলৈ। বহুত বেছিয়ে আছে সৰিয়হ। আৰু ইমানে আৰু দেখুৱাইছোঁ আমাৰ পথাৰখন। আৰু অলপ দূৰ গ'লে নদী পাম। আমাৰ নদী কানিবিল নদী বুলি কয় এইখন। বহুত ডাঙৰ নদী, ডাঙৰ মানে কি একদম পাহাৰৰ পৰা আহিছে আৰু ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আৰু এইবিলাকে মানে সৰিয়হ ফুলিছে আৰু অলপ ডাঙৰ হ'ব লাগিব, তাৰপিছত হৈ যাব।
এয়া আপোনালোকক বস্তু এটা দেখুৱাই দিছোঁ। এয়া চাওক পথাৰত মানে কি পূৰা ঘোঁৰা চৰি আছে। এয়া হ'ল ঘোঁৰা মানে পথাৰত চৰি আছে পূৰা। এইটো টঙি, ইয়াত ৰখে মানে শাক চাকবিলাক চাবলৈ ইয়াত ৰখে। তাতে এটা খালো মানে খনা আছে, তাত মাছ চাছ থাকে, নদীৰ যি হ'লেও সেইটো কাৰণে মাছ চাছ থাকে। এয়া আৰু বাম খেতি। এয়া চাওক ইয়াত নল আৰু ইকৰা মানে বহুত আছে ইয়াত। এতিয়াতো মানুহে বহুত কাটি দিলে, মানে আপোনাৰ সৰিয়হ কৰিব বা বাম খেতি কৰিবৰ কাৰণে কাটি দিছে, কিন্তু আগত মানে বহুত আছিলে নল চল। আৰু কিনো ক'ম, ইয়াতে ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, মনটোত অলপ ভাল লাগিব। মনটোত মানে কি বহুত উৎসাহ পাম। নেজানো ভিডিঅ' বনাবলৈ, প্ৰায় শিকি আছোঁ, এক্সপিৰিয়েঞ্চটো ইমান মানে নাই। আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি আনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তেতিয়া মানে মোৰ বহুত ভাল লাগিব মানে মই উৎসাহিত হ'ম। আৰু মই বিশেষকৈ যেতিয়া মোৰ এক্সপিৰিয়েঞ্চটো নাই, ইমান মই ক'বও নাজানো, তথাপিতো চেষ্টা কৰি আছোঁ, বনাই আছোঁ। আপোনালোকে এনেকৈ মৰম দি যাব, ভাল লাগিব। আৰু কি ক'ম, ধন্যবাদ।